নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি লৈ আহিছোঁ আনটো ৰেচিপি হেতু হৈছে টেঙাৰ আঞ্জা যাৰ কাৰণে প্ৰয়োজন হ'ব মাছ ভাজি জিকা কাটি লৈছোঁ নেমু টেঙা শুকান জলকীয়া তেজপাত বগা সৰিয়হ হালধি আৰু নিমখ গেছত এটা কেৰাহী বহাই দিছোঁ তাতে প্ৰায় ডাঙৰ চামুচকৈ 2 চামুচ মিঠাতেল ব্যৱহাৰ কৰিছোঁ মিঠাতেলখিনি গৰম হৈ অহাৰ লগে লগে শুকান জলকীয়া তেজপাত আৰু বগা সৰিয়হখিনি দি দিম সৰিয়হ দি কিন্তু আপোনালোকে ঢাকনখন দিব নাপাহৰিব নহ'লে গোটেইখিনি সৰিয়হ আপোনালোকৰ চিটিকি আহিব যেতিয়া মোৰ গোটেইখিনি বস্তু ফ্ৰাই হৈ গ'ল তাতে আধা চামুচ মই হালধি দিম কালাৰৰ কাৰণে আৰু ইয়াৰ পিছত জিকাখিনি দি দিম দৰ্শকসকল আপোনালোকে দেখিলে মই ইয়াতে পিঁয়াজ আদা নহৰু একো মছলা ব্যৱহাৰ কৰা নাই জালুক জিৰাৰ পৰা আদি কৰি একোৱেই দিব নালাগে একেবাৰে চিম্পল হয় সকলোৱে খাব পাৰে হেল্ডি হয় আৰু যিহেতু টেঙা দিম হাই প্ৰেছাৰৰ মানুহৰ কাৰণেও ভাল চুগাৰ থকা মানুহৰ কাৰণেও ভাল কাৰো একো অন্যায় নকৰে গতিকে আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব যেতিয়া মই জিকাখিনি অলপ ফ্ৰাই কৰি ল'লোঁ পৰিমাণ অনুযায়ী মই নিমখ দিছোঁ আৰু আলু এটা বইল কৰি থৈছিলোঁ সেইটো মোহাৰি দিম আলুটো যে দিবই লাগিব এনেকুৱা নহয় অপশ্যনেল হয় আপোনালোকে এভইড কৰিব পাৰে লগতে এটা পাত্ৰত গৰম পানী কৰি থৈছোঁ কিয়নো গৰম পানী দিলে খাবলৈ ভাল হয় আৰু সোনকালে হয় দৰ্শকসকল আৰু এটা কথা কৈ থৈ দিওঁ যে টেঙাখন যেতিয়া আমি বনাম টেঙাটো চেপি পেলাই ৰসটো থৈ দিব একেলগে দি নিদিব কেতিয়াও কাৰণ জিকাখন যেতিয়া আমি মাছখিনি দিম মাছখিনি দিয়াৰ পিছত পানী দিম নহয় পানীখিনি সদায় ভালদৰে উতলাই ল'ব টেঙাখিনি যদি তাৰ লগতে দি পেলাই উতলাই থাকে নহয় আপোনালোকে তেতিয়া তাৰ টেষ্টটো সলনি হৈ যাব গতিকে পানী দি মাছখিনি দিব মাছখিনি দি পেলাই ভালদৰে তাক উতলাব তেতিয়াহে খাবলৈ সোৱাদ হ'ব এতিয়া দেখিছে মোৰ টেঙাৰ জোলখন প্ৰায় ভালদৰে উতলি হৈছে মাছো ফুলি গ'ল শেষত মই টেঙাখিনি দি দিছোঁ আৰু এতিয়া মান ধনিয়া পাত দি তাক মই গেছটো বন্ধ কৰি দিম যদি আপোনালোকৰ ওচৰত ধনিয়া পাত থাকে সেয়াও দিব পাৰে গতিকে দৰ্শকসকল এই ৰেচিপিটো বনাবলৈ একেবাৰে ইজি হয় লগতে বেছি হেল্ডি হয় আপোনালোকে ট্ৰাই কৰি চাব ঘৰৰ মানুহকো খুৱাব যদি মোৰ এই ৰেচিপিটো আপোনালোকে চাই অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে মোৰ এই ৰেচিপিটোত কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ বা ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আজিলৈকে এৰিলোঁ পুনৰবাৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে মই পম্পা শৰ্মা নমস্কাৰ